चलो भाई देखो अब मैं क्या करता हूँ। আপোনালোকে লং ভিডিঅ'টো যিহেতু ক্লিক কৰি চাবলৈ ওলালে সবাই ধন্যবাদ জনাইছোঁ। তো দেখিছে এয়া ধুনীয়াকৈ খতম হৈ গৈছে। ৱেট কৰিছোঁ আপোনালোকে যদি ল'ব বিচাৰে এইটো 200 গ্ৰামৰ আপোনাৰ 130 টকা আৰু থোৰাজ আপোনালোকৰ হাঁহি উঠা কথা এটা কওঁ দেই। এইটো আপোনালোকে দেখাত কেনেকুৱা দেখিছে বাৰু? আঁতৰ পৰা দেখিলে মানে ডিমটোতো ফ্ৰেছ বগা হ'ব ন, মানে এজনে কৈ গ'ল ডিম বুলি, এইটো কণী নেকি এনেকৈ সুধিছে। তাৰপিছত তেতিয়া হাঁহি উঠিছে, কিন্তু হাঁহিবও নোৱাৰোঁ। আৰু এজনে কৈ থৈ গৈছে এইটো বোলে বতাহ চৰাই নেকি। এইটো কোনফালৰ পৰা বতাহ চৰাই বাৰু? কি বুলি কৈছে? বতাহ চৰাই। বতাহ চৰাই এইটো ডিম বুলি কৈছে বোলে। ভাষাহীন হৈ গৈছে মই আজি। খাত কোনফালৰ পৰা ডিম কণী নিচিনা লাগে চাওক আপুনি, ক'লা ক'লা ফুট ফুট আছে ন। তো সেয়াই আৰু নতুন নতুন ভিডিঅ' আহি আছে, ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে, আপোনালোকক দিবলৈ চেষ্টা কৰিম। যিহেতু ক'তো ওলাই যোৱা নহয় তেনেকৈ কামৰ পৰা, তো এতিয়া কাঠফুলা আৰম্ভ কৰিছোঁ, সেইকাৰণে কাঠফুলা ভিডিঅ'কে আপোনালোকক দিয়ে। তো আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক, তো তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো দেখিছে আৰু ধুনীয়াকৈ বহি আছোঁ বজাৰত, গৈছে বাৰু নোযোৱা নহয়, এইকেইটা আছে। তো 1 কেজিমান আছে। তো ৰাইজ ধুনীয়াকৈ বজাৰৰ পৰা আহিলোঁ। সেয়া ধুনীয়াকৈ যাব লৈছোঁ, দিহানাম এটা আছে। তো নেগা চেগা ধুনীয়াকৈ ভৰাই ল'লোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। ধুনীয়াকৈ বাৰু বজাৰত ঠিকেই গ'ল। তো ভাবিছোঁ আপোনালোকক একেবাৰে মিক্সিং বনাই দিছোঁ, মানে চব মানে বিজনেছ এইফালে মানে পাৰ্চনেল এইবোৰ চব বনাই দিছোঁ। মানে কিছুমানে কয়তো যে ব্লগিং চেনেলটো কিবা মিক্সিং কৰিব নালাগে, যে এটা টপিকৰ ওপৰত বনালে এটা টপিকৰ ওপৰত বনাব লাগে, কিন্তু উপায় নাই, আমি পাৰ্ট কৰি এনেকৈ থাকিব। কিন্তু মন্দিৰলৈ যাব নোৱাৰিলোঁ। তো ৰাইজ সোমবাৰ কাইলৈ, যিহেতু কাইলৈ ৰাতিপুৱা যাম বুলি ভাবিছোঁ, আৰু ৰাতিপুৱা যাম। ঘৰৰ মানুহ গ'ল। তোৰা আজি আমাক নিমন্ত্ৰণ কৰিছিলে এজনে, চাৰি আগৰ ফেচটো তাকৈ আহিছোঁ। ধুনীয়াকৈ চুৰিয়াতে পিন্ধিলোঁ। ধ্যানত কি হয় দেখা থাকিম। ব'লক। সকলোকে সুপ্ৰভাত জনাইছোঁ। কালি ৰাতি আহি পেলাই পাওঁতে বহুত দেৰি হৈ গ'ল। তো সেইকাৰণে ভিডিঅ' চিডিঅ' মানে অন কৰিবলৈ সময় নহ'ল। 1টামান বাজি গ'ল ৰাতি পাওঁতে। তাৰপিছত যাবলৈ লৈছোঁ মন্দিৰত। ব'লক মন্দিৰৰ পৰা পাই গ'লোঁ। সেয়া মন্দিৰ। ধুনীয়াকৈ চাকি তাকি জ্বলালোঁ। আৰু এয়া চাওক শিৱলিংগত গাখীৰ ঢলাৰ সময়ত কিমান মানুহৰ ভিৰ। এনেকৈ তাৰপিছত এনেকৈ ফুট দি থকা হৈছে। দান পাত্ৰত যোনে যি দিয়ে সেইটো নিজৰ কথা। আৰু এনেকুৱাই আৰু বহুত ভিৰ, বহুত বেছি ভিৰ। মানে চাকি তাকি দি আহিলোঁ, মানুহৰ এনেকুৱাই বহুত ভিৰ চাওক।